মাজুলী বিখ্যাত আপোনাৰ সত্ৰ আৰু মুখাশিল্পৰ কাৰণে। তো আজি আমি যাম সত্ৰ আৰু মুখাশিল্প চাবলৈ। তো মই মাজুলী গৈ পোৱা নাই, এইটো ফাৰ্ষ্ট টাইম হয়। আৰু আপোনাৰ সত্ৰও যাম, আপোনাৰ আউনীআটী সত্ৰ বা আদি কৰি যিমানখিনি সত্ৰ আছে গোটেইখিনি চাব নোৱাৰিলেও এতিয়া আমি ডাইৰেক্ট মাজুলী যাম, টাইম ৱেষ্ট নকৰি। 2,000 years later. এতিয়া আমি পালোহি আপোনাৰ ধেমাজি টাউন। তো ধেমাজি টাউনত মানে ভোক লাগি আছিলে, তো চাহ তাহ কিবা খাই লৈছোঁ, যিহেতু সত্ৰত সোমাম ন, তো বেলেগ একো খাব নোৱাৰি, চাহ তাহ কিবা দি খাই লৈছোঁ আৰু। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। গধূলি থাকিবনে বেলি নদীখনি মনে মনে দক্ষিণপাট সত্ৰ। তো মাজুলীত দক্ষিণপাট সত্ৰ এখন পবিত্ৰ সত্ৰ বুলি কোৱা হয়, একদম মানে ভাল আৰু। তো আপোনালোকে এইডোখৰ গেটটো চাব পাৰে, আপোনালোকক মই এইডোখৰ দেখাইছোঁ, এইপিনে লিখা আছে শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ বুলি। এতিয়া আমি এণ্টাৰ কৰিছোঁ আৰু এইডোখৰ মানে মাজুলীৰ এখন অন্যতম সত্ৰ। তো এইপিনে আপোনালোকক চাইনবোৰ্ড এখন আছে, আপোনালোকে চাব পাৰে। আপোনালোকে পৰিৱেশটো চাওক, আপুনি চাৰিওফালৰ পৰিৱেশটো চাওক কিমান ধুনীয়া। তো এইপিনে মাজত যোৱা জেগাডোখৰ আছে, তো আপোনালোকে এইপিনে পঢ়িব পাৰে, স্ক্ৰীনশ্বট মাৰি লওক। তো এতিয়া আমি গৈ আছোঁ আৰু। তো ধুতি পিন্ধা জেগা আছে, ধুতি পিন্ধি ল'ম আৰু, ঠিক আছে। তো ব'লক, এতিয়া সোমালোঁ আমি ভিতৰত আপোনালোকে পৰিৱেশটো চাব পাৰে কি ধুনীয়া। আৰু আপোনালোকে গোটেই 360 ভিউ দি দিছোঁ, চাই লওক। আৰু এইপিনে আপোনালোকে চাকি তাকি জ্বলাব পাৰিব, ঠিক আছে। তো ভিতৰৰ আৰ্কিটেক্সাৰবোৰ ধৰক তেতিয়া দিনতে বনোৱা, গাইজ কিমান ভাল হৈ আছে আপোনালোকে চাব পাৰে। এইপিনে ভিতৰত কৃষ্ণৰ মূৰ্তি আছে, আপোনালোকে চাব পাৰে কিমান ধুনীয়া, তেতিয়া দিনতে অনা গাইজ, এতিয়ালৈকে বহুত ভাল হৈ আছে। আৰু এইপিনে চাব পাৰে, আপোনালোকক ভিতৰডোখৰ দেখালোঁ। আৰু এলেকাটো বহুত ডাঙৰ, আকৌ সেইপিনিও আছে। আৰু আপোনালোকক মই এতিয়া হৰিণা এটা দেখাম, আপোনালোকে চাব দেই। মানে ইয়াত হৰিণাও থাকে। আৰু আপোনালোকৰ আৰ্কিটেক্সাৰখিনি দেখিলে নাই গাইজ, তেতিয়া দিনতে বনোৱা, মানে ভাবি চাওক। তো সেইটোৱে আৰু। তো এতিয়া আমি ভিতৰলৈ গৈ আছোঁ। এইবোৰ হৰিণা প্ৰথমবাৰ দেখিছোঁ গাইজ, মানে আপোনালোকে চাব পাৰে, খাবলৈ দি থৈছে। আৰু নেজডাল একদম সৰু দেই হৰিণা, প্ৰথম গম পাইছোঁ। তেওঁলোকে থাকে ইয়াত, সত্ৰ মানুহবোৰ যোনবোৰ থাকে। তো ৰুমবোৰ চাব পাৰে। ভিতৰত সোমালোঁ, এতিয়া তাত তেওঁ কিতাপ এখন দিছে, মানে দক্ষিণপাট সত্ৰ হিষ্ট্ৰীটো ইয়াত আছে, মানে আপোনালোকে চাই লওক। আৰু মই জুম কৰি দেখাই দিছোঁ, আপোনালোকে চাই লওক। সাঁচি পাতৰ পৰা আদি কৰি বহুতখিনি বস্তু ইয়াত দিয়া আছে, আৰু নজনা বস্তু আপোনালোকে দেখিব পাৰে। ঘৰখিনি চালে। তো এতিয়া আমি ওলাই আহিলোঁ। তো এতিয়া আমি যাম আপোনাৰ কমলাবাৰী সত্ৰলৈ, ঠিক আছে। তো এতিয়া যাওঁ আৰু।